হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল কি খবৰ, আশা কৰোঁ ভালে আছে। বন্ধুসকল আজি আৰু এটা নতুন আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিও মানে খেল হৈ আছে, তো খেলটো আমি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। খেলখন কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। আৰু মোৰ চেনেলত বন্ধুসকল কোনোবাই নতুনকৈ হ'লে প্লিজ ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিব। মানে আপলোড কৰাৰ লগে লগে মানে আপোনালোকে ভিডিঅ'টো পাই যাব, সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব বন্ধুসকল। তো ভিডিঅ'টো বলক আমি আৰম্ভ কৰোঁ। বন্ধুসকল আজি মানে খেলটো আছে মানে চুঙাজান আৰু কৰিগাঁও। চাওঁ কি হয়, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াৰ বাবে আমি আগতীয়াকৈ কুপন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি আসনত বহি চেয়াৰত বহি খেল উপভোগ কৰাৰ বাবে 100 টকা ধাৰ্য কৰিছোঁ। গতিকে যিসকলে চেয়াৰ লৈ মহিলা ফুটবল খেলখন উপভোগ কৰিম বুলি ভাবে তেখেতসকল খেলিবলৈ আগবাঢ়ি গৈছে নাওজান 2 নং কৰিগাঁৱৰ ফুটবল ক্লাবৰ বনাম চুঙাজান ফুটবল ক্লাব। আৰু খন্তেক সময়ৰ পাছতেই আজি এখন আকৰ্ষণীয় খেল আমি উপভোগ আউটলাইনৰ পৰা কমেও 1 মিটাৰ পিছত আপোনালোক বহিবৰ কাৰণে অনুৰোধ জনাইছো। এয়া ৰেফাৰী হুইচেল বাজি উঠিছে, ইতিমধ্যে খেল আৰম্ভ হৈছে। নাওজান 2 নং কৰিগাঁও FC আৰু চুঙাজান FCৰ মাজত আশা ৰাখিছোঁ এখন আকৰ্ষণীয় আৰু উন্নত মানদণ্ডৰ খেল দুয়োটি দলে প্ৰদৰ্শন কৰিব। Going to Chungajan FC. Foul. Going foul is it? Koiga FC out free. What is it? So Bundar pass Koiga FC out ball. Koiga FC. খুব সুন্দৰকৈ এতিয়াও বিপদমুক্ত হোৱা নাই, কিন্তু গোলৰক্ষকে খুব দক্ষতাৰে আমি তো তোমাক খাম।
না यहाँ पर बहुत ही बचाव फ्रेंच के खिलाड़ी हेयर स्टाइल के साथ उन्होंने हेडर के जरिए बॉल को क्लियर करते हुए विकेट लाइन अप से नंबर 50 बहुत ही बढ़िया खिलाड़ी एफसी के लिए आधी खिलाड़ी को ढूंढने में ये देखिए बहुत ही पास आधी खिलाड़ी के लिए काफी लंबा पास निकाला हुआ है। यहाँ पर बेहतरीन मौका और यहाँ पर खराब बहुत के चलते और क्या बढ़िया गोल की देखने को मिलता हुआ रन गवाते हुए अभी पंजाब एफसी के लिए मौका बनाने की कोशिश पूरा टीम का है। राजकोट की जो खिलाड़ी है उसके लिए अभी भी मौका बन सकता है, लेकिन यहाँ पर देखना होगा क्या बढ़िया पास निकालते हुए, लेकिन यहाँ पर थोड़ा सा कंट्रोल में बहुत ही बेहतरीन यहाँ पर देखिए ये मौका बहुत ही बढ़िया थ्रू बॉल डिफेंस लाइन आपको क्रॉस कर रही है और बॉल मिला था वहां पर बॉल यहाँ पर यहाँ पर देखिए गोल कीपर देखिए पूरी तरह से आगे निकल कर आए हुए पूरा गोल पर खाली पड़ा हुआ है और ये देखिए बहुत ही बढ़िया और अलग से टीम के साथ बहुत ही पास के सामने चलते हुए इसके खिलाड़ी के लिए बहुत ही पास निकालते हुए और यहाँ पर क्राउड आए हुए हैं के लिए जिसने भी क्राउड सभी ऑडियंस आए हुए हैं ये किसी हेडर के जरिए लाइनअप के खिलाड़ी एफसी के हाथ से क्लियर करते हुए बॉल को खिलाड़ी है, लेकिन बहुत ही बेपास करते हुए ये देखिए
অক্ষয় কুমাৰ আজি কাম আমাৰ ছাৰে কিবা এটা ক'ব খেলখনি উপভোগ কৰিবলৈ আমি আগতীয়াকৈ কোনো ব্যৱস্থা কৰিছো গ্ৰুপ ইউটিউব ফেমিলি যিসকল চেনেলটো সকলোৱে শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব তেখেতে আমাৰ থেংক ইউ আমাৰ নাওজান ক্ৰীড়া সন্থাৰ যিসমূহ খেল অনুষ্ঠিত হৈ আছে সকলো খেল তেখেতৰ ইউটিউব চেনেলটোত তেখেতে আপলোড কৰি আছে সকলো খেলবিলাক তেওঁৰ চেনেলটোৰ জৰিয়তে উপভোগ কৰি পাব খুব সুন্দৰ খেল আজিও এখন খেল অনুষ্ঠিত হৈ গ'ল 2 নং কৰিগাঁও বনাম চঙাজান FC বহুত সুন্দৰ খেল হ'ল আজি মানে কোনটো মেচ জিকিছে আজি জিকিছে আমাৰ 2 নং কৰিগাঁও কেই গ'ল দিছে ছাৰ 6 আৰু 2 গ'লৰ ব্যৱধানত 2 নং কৰিগাঁও আজি খেলখন জয়ী হ'ল গতিকে খেলখন চাব বহুত উত্তেজনাপূৰ্ণ খেলখন হৈছিলে বহুত ৰোমাঞ্চকৰ হৈছিলে খেলখন চাই বহুত মানে ভাল লাগিছিলে গতিকে সকলোৱে খেলখন ভাই গ্ৰুপ ইউটিউব ফেমিলি ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে উপভোগ কৰি পাব গতিকে তেখেতৰ চেনেলটো ভাই গ্ৰুপ ইউটিউব ফেমিলি চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব আৰু তেখেতৰ ইউটিউব চেনেলটোৰ জৰিয়তে চাবলৈ পাব থেংক ইউ ছাৰ তো আজি মানে খেলটো অকণ ধামাকা হৈছে বন্ধুসকল ধামাকা পুৰা ধামাকা ছাৰো চবেই খেলখন চাব আহিছে আপুনি খেল চাইছিলে নেকি আজি খেলটো চাই কেনেকুৱা লাগিছে কওকচোন কৈ দিয়ক আমাৰ অডিয়েঞ্চক কৈ দিয়ক ভাল লাগিছে কোনটো টিম জিকিছে কৰিগাঁও কেই গ'ল দিছে কৰিগাঁৱে 6টা দিছে আৰু চুঙাজান 2টা আজি মানে খেলটো মানে বেলেগ ডিজাইনৰ হৈ গৈছে ন আজি মানে আগৰ মানে ভাবি আছে মানে কৰিগাঁও জিকিব ন তো ঠিক আছে বন্ধুসকল ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আমি কিবা কিবি কৈ থাকিম আৰু সুধি থাকিম আমাৰ অডিয়েঞ্চক আকৌ বোলে কিবা ছাৰে আমাৰ কিবা ক'ব সমূহ দৰ্শকক ক্ৰীড়াপ্ৰেমী দৰ্শকক এটা মানে বিশেষ কথা এটা ক'ব থাকি গ'ল আমাৰ আজি খেলখন দ্বিতীয় ৰাউণ্ডৰ খেল আৰম্ভ হৈছে ইয়াৰ পাছতে
আপোনাৰ অহা আপোনাৰ শনিবাৰে আমাৰ 11 তাৰিখ 11 ডিচেম্বৰত আমাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। গতিকে ফাইনেল খেলখনৰ আগত যি দুখন ছেমি ফাইনেল হ'ব আপোনাৰ 9 আৰু 8-9 তাৰিখে ছেমি ফাইনেল খেলকেইখন আৰম্ভ হ'ব। গতিকে ছেমি ফাইনেল খেলকেইখন চাবলৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ। আৰু ছেমি ফাইনেল খেলখন আমি টিকেটৰ ব্যৱস্থা কৰিছোঁ। গতিকে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক সমূহ দৰ্শকক এই ভাইগুৰুপ ইউটিউব ফেমিলি চেনেলটোৰ জৰিয়তে জনাব বিচাৰিছোঁ। অহা 8 তাৰিখ আৰু 9 তাৰিখে আমাৰ ছেমি ফাইনেল হ'ব। ছেমি ফাইনেলত আমাৰ টিকেটৰ ব্যৱস্থা কৰিছোঁ 20 টকা টিকেট আৰু ষ্টেণ্ডিং মূল্য 20 টকা আৰু আমি চকীৰ ব্যৱস্থা কৰিছোঁ। চকী ব্যৱস্থা কৰা যিকেইখনে চকী আসন গ্ৰহণ কৰিব তেওঁলোকৰ কাৰণে 50 টকা। আৰু ইয়াৰ মাজতে আৰু এটা গুড নিউজ আমি দিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ যে আমাৰ মহিলা ফুটবল খেল এখন অনুষ্ঠিত হ'ব প্ৰদৰ্শনীমূলক। গতিকে প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেলখন আপোনাৰ অহা 10 তাৰিখে মানে অহা শুক্ৰবাৰে আমাৰ মহিলা ফুটবল খেলখন অনুষ্ঠিত হ'ব। সেইখনতো আমি টিকেটৰ ব্যৱস্থা কৰিছোঁ। শ্বেয়াৰৰ ব্যৱস্থা কৰি শ্বেয়াৰৰ অংশীদাৰসকলৰ টিকেটৰ মূল্য হ'ব 100 টকা আৰু ষ্টেণ্ড কৰি যিসকলে চাব তেওঁলোকৰ টিকেটৰ মূল্য হ'ব 30 টকা। গতিকে সমূহ দৰ্শকক আমাৰ খেলখন উপভোগ কৰিবলৈ অনাগত খেলকেইখন উপভোগ কৰিবলৈ ভাইগুৰুপ ইউটিউব ফেমিলিটিৰ জৰিয়তে আপোনালোকক জনালোঁ। ধন্যবাদ। বাহ মানে টিকেট লগাব আৰু মানে খেলটো ছাৰে কৈছে গম পাইছে মানে আজি খেলটো মানে ধামাকা হ'ব চাগে। পূৰা টিকেট লগাব বন্ধুসকল। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু মানে ছাৰে কৈছে যিখিনি কথা আপোনালোকে নিশ্চয় গম পাইছে আৰু ভালদৰে বুজি পাব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো মই ইয়াতে সামৰিম বুলি ভাবিছোঁ। তো নেক্সট ভিডিঅ' আহি আছে মানে ধামাকা নেক্সট লেভেল। ইয়ালৈকে সামৰিছোঁ বন্ধুসকল।